Hello friends, সকলোকে মোৰ নতুন ইউটিউব চেনেল Deepsikha's ব্লগলৈ স্বাগতম জনাইছো। এটো মোৰ ফাৰ্স্ট ভিডিও মোৰ চেনেলটোত আৰু আজি ইয়াত মই আপোনালোকৰ আগত এটা কুকিং ৰেচিপি শেয়াৰ কৰিম আৰু যদি ভাল পায় প্লিজ লাইক, শেয়াৰ এণ্ড কমেণ্ট। তেনেহ'লে বলক আজি ভিডিওটোলৈ আগবাঢ়ো। আজিৰ ৰেচিপিটো হৈছে লেমন ৰাইচ। বনাবলৈ একেবাৰে ইজি আৰু ইয়াৰ কাৰণে প্ৰয়োজনীয় ইনগ্ৰেডিয়েণ্টছসমূহ হ'ল চাউল 1 কাপ, বাসমতি চাউল ল'লে বেছি ভাল। এতিয়া লৈছোঁ তেল, হালধি, সৰিয়হ, বুট দাইল, বাদাম, জিৰা, কুটি লোৱা আদা আৰু শুকান জলকীয়া, নিমখ, কেইটামান নৰসিংহ পাত আৰু এয়া নেমুৰ ৰস। এতিয়া এটা চচপেনত পানী গৰম কৰি লৈছোঁ আৰু তাত চাউলখিনি সিজিবলৈ দিছোঁ। এয়া ৰেডি হৈ গ'ল। এতিয়া এখন কেৰাহী ভালদৰে গৰম হ'বলৈ দি তাত 2 চামুচ তেল দিছোঁ। তেল গৰম হোৱাৰ পাছত 1 চামুচ জিৰা দিছোঁ। জিৰাখিনি ভালদৰে ফুটি উঠাৰ পাছত আধা চামুচ সৰিয়হ দিছোঁ। এতিয়া 1 চামুচৰ সমান বুট দাইল দিছোঁ। আৰু ধুনীয়া ফ্লেভাৰৰ বাবে কেইটামান নৰসিংহ পাত। এতিয়া কুটি থোৱা আদা দিছোঁ আৰু শুকান জলকীয়া। ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ব। এতিয়া আধা চামুচৰ সমান হালধি গুড়ি দিছোঁ। বেলেগ একো মছলাৰ ইয়াৰ দৰকাৰ নাই। এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ব কেইমিনিটমানৰ কাৰণে। আৰু এইকেইটা হৈছে বাদাম। বাদামটো আপোনালোকে কম বেছি কৰিব পাৰে। এয়া ধুনীয়াকৈ লৰাই ল'ব। এতিয়া সোৱাদ অনুযায়ী নিমখ দিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব। এতিয়া আগতে সিজাই লোৱা ভাতখিনি দি দিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব। এতিয়া 5 চামুচ নেমুৰ ৰস দিছোঁ। আৰু শেষত এয়া মান ধনিয়া পাতেৰে গাৰ্নিছ কৰিছোঁ। আৰু এয়া হৈ গ'ল আমাৰ লেমন ৰাইচ। আপোনালোকে ইয়াক মটন নাইবা চিকেনৰ সৈতেও ছাৰ্ভ কৰিব পাৰে।